নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ আসাম চিল্কৰ ইউটিউব চেনেললৈকে। আজি আপোনালোকৰ আগলৈকে লৈছোঁ এযোৰ পিচ কালাৰৰ কাপোৰ। এইযোৰ আপোনালোকৰ গল্ডেন গুণা আৰু মিনা আছে ৰেড কালাৰৰ। দেখিবলৈ বিৰাট ধুনীয়া কাপোৰযোৰ। এইযোৰ কাপোৰত আপোনালোকে শুৱালকুছি লেব টেষ্টিং ৰিপৰ্ট পাব আৰু দামটো আমি ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, ডেছক্ৰিপশ্যনত আপোনালোকে দামটো পাব। কাপোৰযোৰ দেখিবলৈ বিৰাট মৰম লগা। যদিহে আমাৰ এতিয়ালৈকে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আগতীয়া ভিডিঅ'বিলাক পাবলৈ। আমি যিমানখিনি পাৰোঁ সদায় এযোৰ এযোৰ কাপোৰ লৈ আহিবলৈ চেষ্টা কৰোঁ। এইখন আপোনালোকৰ মেখেলাখন আঁঠুৰ ওপৰলৈকে কাম আছে। গুণাৰ হেভি ৱৰ্ক পাব ইয়াতে, আৰু মেখেলাখনতো মিনাৰ কাম আছে। মেখেলাখনো পিচ কালাৰ। বিপিটো আপোনালোকৰ চিম্পুলৰ ভিতৰত হ'ব। তেন্তে আজিলৈ আমি সামৰিছোঁ। আকৌ লগ পাম বুলি আশা থাকিল অন্য এটা ভিডিঅ'ত। ধন্যবাদ।